11তম নেশ্যনেল হেণ্ডলুম ডে এই নেশ্যনেল হেণ্ডলুম ডেৰ লগত সংগতি ৰাখি পেলাই যোৱা 4 তাৰিখৰ পৰা অহা 10 তাৰিখলৈকে 10 আগষ্টলৈকে আমাৰ তেনেকুৱা বহুত কাৰ্যসূচী চলি আছে আৰু এই কাৰ্যসূচীত আমি আজি নেশ্যনেল হেণ্ডলুম ডে আমাৰ বৰমা খাৰুৱাজানত আমি আজি অবজাৰ্ভ কৰিছোঁ আমাৰ ভিজনাৰী লিডাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ যে মিছনাৰী ভিজন বড়োলেণ্ড হেণ্ডলুম মিছনটো গোটেই 35 লক্ষৰ মানুহৰ মাজত আৰু 40টা সমষ্টিত একে মানে জগাত্মক এটা তেখেতে সকলো নিজৰ ভৰিত দিবৰ কাৰণে নিজৰ অৰ্থনৈতিক স্বাৱলম্বী কৰাৰ কাৰণে শিপিনী আই মাতৃসকলক এটা সকাহ দিবৰ কাৰণে যি মিছনাৰী ভিজন লঞ্চ কৰিছিলে ফ্লেক্সিং মিছন আঁচনি লঞ্চ কৰিছিলে আজি সঁচা সঁচিকৈ আমি এটা প্ৰমাণ দেখাব পাৰিছোঁ যে বড়োলেণ্ডবাসীক এটা প্ৰমাণ দেখাব পাৰিছোঁ যে আমাৰ বড়োলেণ্ড হেণ্ডলুম মিছনে সঁচা সঁচিকৈ এটা ভাল ছাকচেছ হৈছে বুলি আমি দাবী কৰিব পাৰোঁ কাৰণ আজি ইয়াত আমি টোটেল 55টা আমাৰ হেণ্ডলুম ক্লাষ্টাৰ আছে 55টা হেণ্ডলুম ক্লাষ্টাৰৰ ভিতৰত আমি ইয়াত মোটামুটি 25টামান ক্লাষ্টাৰ আমি আনিছোঁ আৰু 25টামান ক্লাষ্টাৰৰ ভিতৰত যদি এক্টিভ ক্লাষ্টাৰ লৈ পেলাই আমি ইয়াত মানে এটা পুৰস্কাৰ ঘোষণা কৰিছোঁ আৰু প্ৰথম পুৰস্কাৰ আমি তেওঁলোকক দিছোঁ 2.5 লাখ টকা দ্বিতীয় পুৰস্কাৰ দিছোঁ আমি 2 লাখ টকা তাৰপাছত 3 নম্বৰ পুৰস্কাৰ হৈছে 1 লাখ টকা 4 নম্বৰ পুৰস্কাৰ দিছোঁ আমি 1 লাখ টকা আজি তেওঁলোকক চেক প্ৰদান কৰা হ'ল তেওঁলোকৰ আমাৰ কিছুমান গাইডলাইন আছে যে কোনটো ক্লাষ্টাৰে চিষ্টেমেটিক ফাইল মেইনটেইন কৰিছে কেনেকুৱা কাম কৰিছে কিমান প্ৰডাক্ট কৰিছে কি বস্তু বিক্ৰী কৰিলে কিমান আৰ্ণ কৰিব পাৰিলে যেহেতু তেওঁলোকক আমি ৱৰ্কিং কেপিটেল 6.5 লাখ তেওঁলোকৰ একাউণ্টত দিয়া হৈছে সেইটো কাম কৰাৰ কাৰণে এই ক্লাষ্টাৰবোৰক গতিকে এই ক্লাষ্টাৰবোৰৰ যিটো একাউণ্টিং যিটো ছিষ্টেম সেইটো ভালকৈ কৰিছে কৰা নাই এইটো চাম আৰু কামত কোঠাইছে কোঠা নাই এইবিলাক আমি চাম তাৰপাছত আমি এইটো পুৰস্কাৰটো ঘোষণা কৰিছোঁ প্ৰায় 5 বছৰ হ'বলৈ গৈ আছে আমাৰ UPPL চৰকাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ যি নেতৃত্বৰ চৰকাৰ প্ৰথমত যেতিয়া নেকি প্ৰথম চৰকাৰ গঠন কৰিছিলে তেতিয়া আমাৰ ভিটি অলপ দুৰ্বল আছিলে কিন্তু আজি আমাৰ বিটিআৰ প্ৰধান তথা UPPLৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ যি নেতৃত্বত গোটেই বড়োলেণ্ডবাসী ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী স্পেচিয়েলি 26টা জনগোষ্ঠীয়ে আজি UPPL দলক প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক সমাজত আকলি লৈছে আৰু তেওঁলোকে দাবী কৰিছে আৰু এই শান্তিৰ স্বাৰ্থৰ কাৰণে উন্নয়নৰ স্বাৰ্থৰ কাৰণে আকৌ এবাৰ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক মানে বিটিআৰৰ চিফ বনাবৰ কাৰণে সকলোৱে উঠি পৰি লাগিছে একো ক্ষতি নহয় বিজেপিয়ে কেইদিনমান আগত আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই সমষ্টি ঘূৰিছে যে কোনটো সমষ্টিৰ চিকিউৰ কোনটো সমষ্টি আনচিকিউৰ কোনটো সমষ্টিত দিয়া যায় কোনটো সমষ্টিত দিয়া নাযায় এই শক্তিবোৰ মানে প্ৰমাণ চাবৰ কাৰণে তেওঁলোকে সমষ্টি ঘূৰিছে কিন্তু তেখেতে ইমান মানে কি কয় এইটো সন্তুষ্ট হোৱা নাই ইমান সন্তুষ্ট হোৱা নাই কিন্তু কিছু সংখ্যক তেওঁলোকে জিকি যাব সেইটো সঁচা কথা এই ক্ষেত্ৰত আপোনালোকৰ কি স্থিতি এইটো এফচিৰ কথা নহয় অকল এফচি আহ্বান কৰা নাই গোটেই বড়োলেণ্ডবাসী ৰাইজে মানে অনুৰোধ কৰিছে মানে আঞ্চলিক দল হিচাপে একদম শক্তিশালী এটা দল হ'ব লাগে আৰু বিভিন্ন দলবিলাক যিমান যায় BPF আছে UPPL আছে তেনেকুৱা দুই ভাগ নকৰি পেলাই এক শক্তিশালী ৰাজনৈতিক দল গঠন কৰাৰ কাৰণে এক শক্তিশালী আঞ্চলিক দল গঠন কৰাৰ কাৰণে বড়োলেণ্ডবাসী ৰাইজে অনুৰোধ কৰি আছে কিন্তু হাগ্ৰামা মহিলাৰ অলৰেডি কেণ্ডিডেট ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ মই জানামতে তেখেতে একদমবাৰে এই প্ৰস্তাৱটো একচেপ্ট কৰিছিলে একচেপ্ট কৰাৰ পাছত কিছু তাৰ মাজত চক্ৰান্ত সোমাই পেলাই তাক আকৌ সাইড কৰা হ'ল সেই তাত কিছু বেলেগ শক্তি আছে বুলি আমি অনুভৱ হয় কেনেধৰণৰ শক্তি আছে এটা বেলেগ অনুভৱ হয় আৰু তোমাৰ ৰাজনৈতিক দল থাকিব কিবা এটা নিশ্চয় থাকিব